মোৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত পদ্মনাথ গোহাঁই বৰুৱা, সীতানাথ ব্ৰহ্মচৌধুৰী আৰু মহৰ্ষি পাণিনিৰ বিষয়ে কিছু কথা আমি আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। পদ্মনাথ গোহাঁই বৰুৱা অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰি সুদৃঢ় কৰা লোকসকলৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা অন্যতম। তেখেতৰ জন্ম হৈছিল 1871 চনত উত্তৰ লখিমপুৰৰ নকাৰী নামৰ গাঁৱত। পদ্মনাথ গোহাঁই বৰুৱাৰ দেউতাকৰ নাম আছিল ঘীণাৰাম বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই কলিকতাত BA পঢ়ি থাকোঁতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলোচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল আৰু 1917 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল। মনত ৰাখিব যে পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হৈছিল 1871 চনত। ক'ত জন্ম হৈছিলে? উত্তৰ লখিমপুৰৰ নকাৰী নামৰ গাঁৱত। পদ্মনাথ গোহাঁই বৰুৱাৰ দেউতাকৰ নাম আছিলে ঘীণাৰাম বৰুৱা। তেওঁ জোনাকী আলোচনীটো তেওঁ লেখা মেলা কৰিছিল। লগতে 1917 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ তেখেত সভাপতি আছিলে। তাৰপিছত চোৱা সীতানাথ ব্ৰহ্মচৌধুৰীৰ বিষয়ে। সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল 1908 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1982 চনত। সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদান অতুলনীয়। নিৰুপমা সৌন্দৰ্য প্ৰতিমাৰ অন্বেষণ কৰা কবি ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতাপুথি কমলকলি 1925 চনত প্ৰকাশ হৈছিল আৰু তাৰ পিছত আৱেগ আৰু চকুলো নামৰ দুখন পুথি তেওঁৰ প্ৰকাশিত হৈছিল। 1956 চনত ধুবুৰীত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ মুকলি সভাৰ ব্ৰহ্মচৌধুৰী ডাঙৰীয়া উদ্বোধক আছিল। 1981 আৰু 1982 চনত যথাক্ৰমে দুবাৰ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শোভিত কৰিছিল। সীতানাথ ব্ৰহ্মচৌধুৰী প্ৰকৃতপক্ষে জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ। তেখেত অতি স্পষ্টবাদী সুদৃঢ়মনা ব্যক্তি আছিল। মহৰ্ষি পাণিনি। মহৰ্ষি পাণিনিয়ে অষ্টাধ্যায়ী নামে সংস্কৃত ভাষাৰ ব্যাকৰণ তেওঁ প্ৰণয়ন কৰিছিল। এই ব্যাকৰণখনেই বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞানসন্মত ব্যাকৰণ পুথি। জন বেকাছ নামে এজন বিজ্ঞানীয়ে এই ব্যাকৰণ পুথিখনৰ ভিত্তিত পোনপ্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ কৃত্ৰিম ভাষা প্ৰযুক্তি নিৰ্মাণ কৰে। এই প্ৰযুক্তিক যান্ত্ৰিক ভাষা বুলিও কোৱা হয়। ভাষাটো কম্পিউটাৰ জগতত PBNF নামে জনাজাত। পাণিনিৰ এই অৱদানৰ বাবে বিশ্বই সদায় ভাৰতবৰ্ষ আৰু সংস্কৃত ভাষাৰ ওচৰত ঋণী হৈ থাকিব। মহৰ্ষি পাণিনিৰ সংস্কৃত ভাষাৰ ব্যাকৰণখনৰ নাম লিখিবলৈ দিয়া পাৰে। তেওঁ ৰচনা কৰা সংস্কৃত ভাষাৰ ব্যাকৰণখনৰ উত্তৰটো হ'ব অষ্টাধ্যায়ী। আৰু মনত ৰাখিবা এই অষ্টাধ্যায়ী নামৰ ব্যাকৰণখনেই বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞানসন্মত ব্যাকৰণ পুথি। আৰু জন বেকাছ নামৰ এজন বিজ্ঞানীয়ে এই অষ্টাধ্যায়ী নামৰ ব্যাকৰণ পুথিখনৰ ভিত্তিত পোনপ্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ কৃত্ৰিম ভাষা প্ৰযুক্তি নিৰ্মাণ কৰিছিল আৰু এই ভাষা প্ৰযুক্তিক যান্ত্ৰিক ভাষা বুলিও কোৱা হয়। আৰু সেই যান্ত্ৰিক ভাষাটোক কম্পিউটাৰৰ জগতত চমুকৈ PBNF নামে জনাজাত। পাণিনিৰ এই অৱদানৰ বাবে বিশ্বই সদায় ভাৰতবৰ্ষ আৰু সংস্কৃত ভাষাৰ ওচৰত ঋণী হৈ থাকিব। কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ বাবে সুখবৰ। তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পৰা। মান্থলি অনলি 20 rupees হয়। তাত ইংৰাজী আৰু অসমীয়াত বহুতো PDF দিয়া আছে। লগতে নোটছবিলাক ডেইলি আপলোড কৰা হয়। কম্পিটিটিভ এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়। তোমালোকে জইন হ'বলৈ নাপাহৰিবা। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনত দি থোৱা লিংকটো ক্লিক কৰি মাত্ৰ যদি আপোনালোকে পে' কৰে গুগল পে', পেটিএম আদিৰ পৰা, যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত দিয়ে সেই নাম্বাৰটোত হোৱাটছআপ মেছেজ বা টেক্সট মেছেজত পে' কৰাৰ পিছত এনেকুৱা ধৰণে মেছেজ আহিব। ইয়াত দিয়া লিংকটো ক্লিক কৰি তোমালোকে জইন হ'বলৈ